আজি যেটো বজাইছো ইহঁতৰ লগত খাতৰা পৰিছে Hello guys, welcome back to my YouTube channel. কি খবৰ মোৰ টুকুৰা সকলটো 10 দিন ভিডিও দিব পৰা নাছিলো তাৰ কাৰণে I am really very sorry তো আজিৰ পৰা আকৌ আগৰ দৰে ভিডিও আহিব আজি যেটো ভিডিওত বজাইছো পুৰা ধৰাই দিছো समझ रहे हो তো গাইস আজি তোমালোকে যেটো ভিডিও চাই ভিডিওটোৰ পৰা মই গ্যাৰান্টি দিছো তোমালোকে এটা কমেন্ট নকৰাকে কেতিয়া ওলাই যাব নোৱাৰা মানে ভিডিওটোত ফুল মস্তি ফুল ধামাকা পুৰা বজোৱা হৈছে পুৰা মজা পাবা আৰু তোমালোকে কোনো টাইম ওয়েষ্ট নহয় মানে স্কিপ কৰাৰ কোনো দৰকাৰ নাই ইটো পিছত হিটো ক্লিপ পুৰা আৰম্ভ হৈছে তোমালোকে টাইম ওয়েষ্ট নহয় তো মই বেছি দেৰি নকৰি এটা কথাখিনি গাই থাকো মই এটাই কথা কম যদি কোনোবা নতুনকৈ আহিছা দেন প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওটো চোৱাৰ পিছত এটা কমেন্ট কৰি জনাই যাবা যে ভিডিওটো কেনেকুৱা লাগিলে তেতিয়া মই মোটিভেশন পাওঁ আৰু এই ভিডিওটো অনলি এন্টাৰটেইনমেন্ট পাৰপজৰ কাৰণে বনোৱা হৈছে যাতে কোনো কথাখিনি গাত পাতি নলয় হেতু জনাই ললো তো এটা বেছি দেৰি নকৰি বলক ভিডিওটো আৰম্ভ কৰো আয়ো আমাৰ আইদো গুটেজনী একদম নাচি বাগি চিট পখিলি একদম অৱস্থাই নাই কিন্তু তুমি তেনেকে ক'লে নহব নহয় আইদো তোমাৰ এই হাতত হাত থৈ আকাশত প্ৰেমত মগ্ন হৈ উৰি ফুৰিলে নহব নহয় ইফালে তোমাৰ আকৌ হেৰি দুটা ওলমি আছে নহয় পিছতে হাতত হাত থৈ প্ৰেমত মগ্ন হৈ আকাশত উৰি ফুৰোতে যদি এইকেইটা টপককে হৈ পৰে গোটেইখন জিলিকি যাব তাৰপিছত আমাৰ এই অসমৰ ল'ৰাবিলাকে সেইবোৰকে চাই শুকাই খিনাই নাইকিয়া হ'ব তাৰপিছত কোনে ৰিক্স ল'ব কি হ'ল ল'ব আপোনাৰ জুতি লোৱা মানুহজন ঘৰ নাই নেকি ধৈৰ্যটো ক'ৰবাত গৈছে যদি ঘূৰি আহিব নহয় আপুনি সেই বুলি হাতী যেন পেটডাল লোৱাই ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাই জুতি ল'বলৈ মানুহ বিচাৰি ফুৰিব লাগেনে ধৈৰ্য ধৰক ঠাণ্ডা দিন যাব এতিয়া আপুনি হাতী যেন পেটডাল লোৱাই থাকিলে 1950 চনৰ ভূমিকম্পটো আকৌ সৃষ্টি হৈ যাব বাইদেউ লাহে আপুনি গোটেইখন সপনা কৰি দিব ৰাম আপোনাৰ লাজে অকণমান লাহেকৈ কওক আপুনি যদি কেনেবাকৈ অকণমানকৈ হাউলি দিয়ে গোটেই পৃথিৱীখনেই দেখোন বৰবাদ হৈ যাব मानना पड़ेगा মাইনা উঠত পিন্ধা হাঁহিটো এবাৰ পাগল কৰে বুজি পালো কিন্তু তুমি এতিয়া ভিডিঅ'টো যেনেকৈ ষ্টাৰ্ট কৰিলা মোক কিন্তু বেলেগ এটা বস্তুহে পাগল কৰি দিলে এতিয়া আমি ডেকা ল'ৰা উঠত পিন্ধা হাঁহিটোলৈ চকু নাযায় তুমি যেনেকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিলা আমাৰ চকু ক'ৰবাতে ৰৈ গ'ল তোমাৰ উঠত পিন্ধা হাঁহিটো থাকিয়ে গ'ল আৰু তোমাক মই এটা কথা সুধো তোমাৰ পাহাৰখন ইমান সস্তীয়া নে যে একদম জাহা তাহা একদম ভিডিঅ' বনাই ফুৰা যাকে তাকে দেখাই ফুৰা ইমান সস্তীয়া পাহাৰ লৈ ঘূৰি ফুৰিছানে গজব বেজতি বাৰু ঠিকেই তোমালোকৰ নিচিনা সস্তীয়া মালো আমাৰ পৃথিৱীখনত দৰকাৰ আমাৰ ছিংগুল ল'ৰাবোৰে কেতিয়াবা হেল্প হয় বাকী মাইনা বেয়া নাপাবা নিজৰ বুলিহে কৈছোঁ মোৰ চকুকেইটাৰ পাহাৰকেইটাৰ চাইজটো অলপ বেছি ডাঙৰেই দেখিছোঁ সাৱধান বাকি বুজিলা নহয় গাইছ মই ইনডাইৰেক্টলি চাটটো বেয়াকৈ পেলাই দিলোঁ সমজদাৰকে লিয়ে ইচাৰা হি কাফি হে বাকি গাইছ এতিয়া তোমালোকে যিখন পাহাৰ দেখিলা এই পাহাৰখনত আমাৰ বগাবলৈ বৰ কষ্ট হ'ব ডেকা ল'ৰাবোৰ অকণমান মানে খলা বমা ওখ পাহাৰ এইখনত বগাওঁতে বৰ কষ্ট হ'ব সেইকাৰণে মই তোমালোকৰ কাৰণে বেলেগ এখন পাহাৰ আনি থৈছোঁ চাই ল'বা দেই চাই ল'বা তই মুখত পিন্ধা হাঁহিটোৱে পাগল কৰে তোৰ কথাতে চুহাউলৰে পাগল গলে অৰুণাচলৰ বেলিটো যেন তোৰ চকু এই চকুৱে মোৰ কলি বাকি গাইছ দেখিলা নহয় এখন পাহাৰ কেনেকুৱা লাগিলে এইখন পাহাৰ তোমালোকে ডাইভিং কৰি মজা পাবা তাই একদম আমাক পুৰা একদম জুম কৰি ওচৰৰ পৰা দেখাইছে মানে চা তহঁতে কিমান ধুনীয়া পাহাৰ ইয়াত সাৰ পানী অকণমান প্ৰয়োজন হৈছে কোনোবাই দিয় যদি দে ৰৈ আছো নুৰিওৱা কলপাতৰ পেপাই যেতিয়া বচন মাতে নেদেখা ফুটাকুল নিৰাপন নামি আহে নুৰিওৱা কলপাতৰ পেপাই যেতিয়া তোমালোকৰ এইবিলাক দেখিলে আমাৰ ল'ৰাবিলাকৰ এনেও ডাঙৰ হৈ যাব মানে আমাৰ চকুকেইটা তুমি আকৌ বেলেগকৈ নাভাবিবা কাৰণ নুৰীয়া কলপাতৰ পেপাতকৈ তোমাৰ হেৰিকেইটা সেই ধুনীয়াকৈ বচন মাতি আছে সেইকেইটা দেখিলেতো আমাৰ এইটো কৰিব মন যাবই মানে আকৌ জুম কৰি মানে চকু ডাঙৰ কৰিতো চাবলৈ মন যাবই তাতে তুমি বেয়া পাই কি লাভ আছে আৰু তোমাক এটা কথা কৈছোঁ ইমান এজনী ধুনীয়া ছোৱালী তোমালোকে এই বস্তুবোৰ ইমান সস্তীয়া কিয় কৰি দিছা বজাৰত মানে মুকলিকৈ মেলি দিয়া দি সস্তীয়া মালকৈ এৰি দিছা
যোনে পাওঁ চাহ মুঠতে এইবোৰ আমাক ডেকা ল'ৰাবোৰক আনকণ্ট্ৰল কৰি দিছা তোমালোকে এতিয়া যদি তোমাক কোনোবাই ক'ৰবাত দেখে বাইদেউ আপোনাৰ ভিডিঅ' এটা চালোঁ দেই আপোনাৰ এইকেইটা কিন্তু বৰ ধুনীয়া দেই মইতো তোমাক এতিয়া ডাইৰেক্ট ক'ম মই কিন্তু তোমাৰ দেখিলোঁ তুমি মোক বেয়া পাই লাভ নাই কাৰণ তুমি নিজে দেখাই আছা कैसा लगा मेरा मजाक এই মাইনা তুমি নামটিও যাব নালাগে সদিয়াও যাব নালাগে তুমি তোমাৰ ৰুমটোলৈ যোৱা এই ৰুমটোত গৈ হেৰি কৰাগে এই হেৰি কৰাগে মানে তুমি ৰুমলৈ যোৱা ভালকৈ সাজ পোছাক এযোৰ পিন্ধি আহা তাৰপিছত বনাবা নামটি নেজাং সদিয়া তাৰপিছত তোমাক কিমান ধুনীয়া লাগিব অসমীয়া ছোৱালী ধুনীয়াকৈ সাজপাৰ এযোৰ পিন্ধি ৰিলছ এটা বনাবা চাবা তাৰপিছত কিমান ধুনীয়া লাগিব তুমি এইবোৰ পাহাৰৰ খালী ৰাস্তাডোখৰ দেখাইনো ভিডিঅ'বোৰনো কেলৈ বনাই থাকিব লাগে আৰু মই তোমাক নিজৰ বুলি ভালকৈ কথা এটা কৈছোঁ শুনা তুমি এই পাহাৰৰ খালী ঠাইডোখৰ দেখুৱাই এইবোৰ ৰিলছ বনাই বা ক'ৰবাত গৈ নুফুৰিবা আজিকালি দিনকাল বেয়া কাৰোবাৰ মুখ লাগি মৰিবা বেবি ফুলি লাহেকৈ মাতোনে বেবি তুমি মনতে মই নাহে নিবাৰে মোক মনি দেখিলে আমাৰ এগৰাকী ঢেকী বাইদেউ কাণ্ড কাৰখানা একদম কেমেৰাত ফ্ৰণ্টৰ পৰা উঠ আনিছে যেন উঠখনত একদম সোণ পানীহে চৰাই থৈছে হেৰ' তুমি একদম কেমেৰাত উঠখন এনেকৈ সোমোৱাই দিবগৈ নালাগে কোনো ৰৈ থকা নাই তোমাক চুমা দিবলৈ যেনেকৈ একদম উঠখন কেমেৰালৈ নিছে যেন কোনোবা ৰৈহে আছে তাক লাপককৈ চুমা এটা দিবলৈ আমাৰ বাইদেউ এতিয়া উঠৰ পিপিয়নি উঠিছে কিন্তু এতিয়া উঠৰ পিপিয়নি মাৰিবলৈ মানুহ নাই কি কৰিব সেইকাৰণে একদম মোবাইলতে এনেকৈ উঠ চুট ভৰাই দিছে বাইদেউ অলপ ধৈৰ্য ধৰক ধৈৰ্য ফল মিঠা আপুনি উঠক পিপিয়নি মিমিয়নি মাৰিবলৈ মানুহ পাব নহয় আপুনি সেই বুলি একদম কেমেৰাৰ পৰা এনেকৈ উঠডাল আনি এই হাতী যেন পৰ্বত যেন পেটডাল লৰাই মানুহক কি ভয় খুৱাই মাৰিম বুলি ভাবিছে নেকি মই তোমালোকৰ এটা কথা বুজি নাপাওঁ তোমালোকে কেতিয়াবা বুকুৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিবা এতিয়া উঠৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলা কিন্তু আজিলৈকে তলৰ পৰাহে ভিডিঅ' এটা ষ্টাৰ্ট নকৰিলা बात तो सही है আমাৰ আকৌ এজন বুঢ়ানো এই বয়সত কি পৰগুটি লৈছে একেবাৰে পানী কেঁচুৱা এজন একদম ক'লাত সোমাই একদম যেন গাখীৰ খাবলৈহে বিচাৰিছে হেৰ' তোক এইটো বয়সত কোনেও গাখীৰ খাবলৈ নিদিয়ে আৰু মুখখন ইমান ওচৰলৈ চপাই নিছ এই মানুহগৰাকীয়ে ৰাতি ভাত খাব পাৰিবনে তহঁতে এইবোৰ চাৰ্কাছবোৰ কৰিছ কৰ কিন্তু ভিডিঅ'টো বনাইনো ছ'চিয়েল মিডিয়াত কিয় পষ্ট কৰিব লাগে আৰু ইয়াৰ ওপৰত মোক সন্দেহ হৈছে ই ভিডিঅ'টো বনাইছে আমাক দেখাইছে কিন্তু ই হাত নি নিশ্চয় ক'ৰবাত ভৰাই ৰাখিছে बात तो सही है মায়ে কৈছে আজি বোলে গা নুধুলে ভাত খাবলৈ নিদিওঁ নেখাওঁ আকৌ ইমান ভোকত মৰি আছো বুলি ভাবিছে নি ৰাক্ষস নহয় নহয় নেখাওঁ নোখোৱাকৈ থাকিব আইঅ দেহি আমাৰ ছোৱালীজনী ৰাক্ষস নহয় দেই কোনে কৈছে ৰাক্ষস বুলি আইঅ ছোৱালীজনী খীনাই শুকাই শৰীৰৰ চাইজে নাই আকৌ বোলে ৰাক্ষস লোকৰ কথা নুশুনিবা দেই কিন্তু তুমি মোক এটা কথা কোৱাচোন মাইনা তুমি ইমান এলেহুৱা নে মায়ে ভাত খাবলৈ নিদিওঁ বুলি ক'লেতো এই অকণমান ঠাণ্ডা পৰতে গাটো ধোৱা নাই তোমাক মই মানিছোঁ মাইনা তোমাক মই দুখন হাতে চেলুট কৰিছোঁ তুমি এই হাতী যেন খৰিডাল লৈও ভাত খাবলৈ বাদ দি দিছা কিন্তু গাটো ধুব নোৱাৰা এনেকৈ নহ'ব নহয় মাইনা তুমি এটা কাম কৰিবাচোন এই খুৰী নাম্বাৰটো দিবা খুৰী মানে তোমাৰ মা নাম্বাৰটো দিবা মই মাক ক'ম যে ছোৱালীজনীক ঠাণ্ডা দিনত গৰম পানী অকণ কৰি দিব ছোৱালীজনী যদি নাখাই নবৈ শুকাই খীনাই যায় ইমান এই শকত আপত ইমান ধুনীয়া ছোৱালীজনী পিছত কোনে ৰিক্স ল'ব তো 10 দিনৰ পিছত ভিডিঅ' আহিল তোমালোকো আহিলা ভিডিঅ'টো চালা এতিয়া এটা সঁচা কথা কোৱা ভিডিঅ'টো কেনেকুৱা পালা এটা কমেণ্ট কৰা ঠিক আছে আৰু এটা কথা এতিয়াৰ পৰা আকৌ ভিডিঅ' আহিব পৰহিলে আকৌ ভিডিঅ' আহি আছে তো মানে এতিয়াৰ পৰা মুঠতে টেনশ্যন লেনে কা নাহি টেনশ্যন বাছ দেনে কা হে यहाँ से চবেই আকৌ মানে বজাব লাগে বাছ এতিয়া আকৌ জল্দি ভিডিঅ' আহিব পৰহিলে আহিব তো যোন নতুনকৈ আহিছা তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰা গম পালাই চালাই ভিডিঅ' তো সদায় এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবা তো আকৌ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাবলৈ তোমালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু এটা কমেণ্ট কৰি প্লিজ জনোৱা ভাই প্লিজ জনোৱা কেনেকুৱা লাগিলে আৰু মাছবি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা তোমালোকে জল্দি 10Kটো কৰি দিয়া আৰু তোমালোকক প্লিজ মই একদম নিজৰ বুলি ৰিকুৱেষ্ট কৰিছোঁ তোমালোকে মোৰ বেকগ্ৰাউণ্ডটোৰ কাৰণে প্লিজ ভিডিঅ' নোচোৱাকৈ নাথাকিবা মই জল্দি চেঞ্জ কৰিব চেষ্টা কৰিম মই এতিয়া পৰা নাই মই কৰিম কি মোৰ ওচৰত এটা ভাল ছেটআপ নাইতো মই পৰা নাই প্লিজ মই একদম সঁচা কথাটো কৈ দিছোঁ মই যদি পাৰিলোঁ হয় যদি মই কৰিব পাৰোঁ বেকগ্ৰাউণ্ডটো যদি ভাল কৰিব মই কিয় নকৰিলোঁ হয় এতিয়া পৰা নাই তোমালোকে যিমান কমেণ্ট কৰিছা ন মোৰ নিজৰ বেয়া লাগিছে সেইকাৰণে মই বাৰে এইটো কথা কৈছোঁ কিন্তু মই তোমালোকৰ কাৰণে কিবা কমি এৰিছোঁ মোৰ তোমালোকে কোৱা যে মোৰ ডাইলগ বেয়া লাগিছে মই ডাইলগ এপ্ৰুভ কৰিব চাম আৰু ভাল ডাইলগ দিব চাম সেইবোৰত কিবা কমি পাইছা মই তোমালোকক যিমান এণ্টাৰটেইনমেণ্ট দিব লাগে ন পূৰা দিছোঁ কাৰণ এটা ভিডিঅ' নাই এণ্টাৰটেইনমেণ্টটো মেইন কাৰণ তোমালোকে মোৰ ভিডিঅ'টো চাব আহিছা কিবা এটা জমনি হাঁহিব পাম বুলি
না কি বেকগ্ৰাউণ্ড চাবলৈতো অহা নাই তো বেকগ্ৰাউণ্ডটো মই জলদি চেঞ্জ কৰিম তোমালোকে প্লিজ ভিডিঅ'বোৰ নোচোৱাকৈ নাথাকিবা এইকণ ছাপোৰ্ট কৰা বাছ তোমালোকৰ পৰা এটা ছাবস্ক্ৰাইব বিচাৰিছোঁ তোমালোকে এটা মানুহে এটা ছাবস্ক্ৰাইব কৰিলে জলদি 10K হ'ব তো মই বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিম অতি সোনকালে তো প্লিজ তোমালোকে এইটো কাম কৰি দিয়া তোমালোকে এটা ছাবস্ক্ৰাইব কৰি দিয়া আৰু বহুত বেছি থেংক ইউ ইমান শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে তো আজিলৈ বাই বাই আকৌ লগ পাম এটা নতুন ভিডিঅ'ত